air. Love is on the road. Red FM Love Story. Love Story. Aji bahir hoide. Bahir hoide. Subohits 93.5 Red FM ot moi apnar hoide pahi. সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আৰু দেওবাৰে এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি ৱেল আজি এখন চিঠি হাতত তুলি লৈছোঁ চিঠিখন পঠিয়াইছে দেৱজিৎ কলিতাই যোৰহাটৰ পৰা চ' আজি আমি শুনিম দেৱজিৎ কলিতাৰ লাভ ষ্টৰী বিষাদেৰে ভৰা জীৱন তেওঁ লিখিছে মৰমৰ পাহিবা আশা কৰোঁ আপোনাৰ ভাল মোৰ নাম দেৱজিৎ কলিতা মোৰ ঘৰ যোৰহাটৰ পুলিবৰৰ RRLত মই বৰ্তমান যোৰহাট ITIত পঢ়ি আছো মোৰ গাৰ্লফ্ৰেণ্ডৰ নাম মণি মোৰ প্ৰেম আৰম্ভ হৈছিল 2015ৰ মাৰ্চ মাহত পাহিবা মণিক মই ক্লাছ 9ৰ পৰাই জানিছিলো আমি একেলগে টিউচন কৰিছিলো কিন্তু তাইক মই মাতি পোৱা নাছিলো পাহিবা তাই তোমাৰ দৰে বহুত ধুনীয়া আছিল মই টিউচনত কেতিয়াবা তাইলৈ চাইছিলো আৰু তাই মোলৈ চাইছিল মেট্ৰিক পৰীক্ষালৈ 2 মাহ থাকোতে তাই টিউচন নহা হ'ল ময়ো কথাটো ইমান গুৰুত্ব নিদিলো পিছত গম পালো তাইৰ গা বেয়া আৰু পৰীক্ষা দিব নোৱাৰিলে সময়মতে আমাৰ পৰীক্ষাৰ ফলাফল ওলাল মই প্ৰথম বিভাগত উত্তীৰ্ণ হলো আৰু মোৰ ওচৰৰ কলেজ এখনত এডমিশ্যন ললো সো আজি আমি শুনিম দেৱজিৎ কলিতাৰ লাভ ষ্টৰী বিষাদেৰে ভৰা জীৱন সো আপুনিও যদি ষ্টৰী শ্বেয়াৰ কৰিব বিচাৰে তেতিয়াহ'লে চিঠি লিখি পঠিয়াব এড্ৰেছটি ফেচবুকত আছে মোৰ অফিচিয়েল পেজ হৈছে ৰেড FM RJ পাহি আৰু তাতে আপুনি এড্ৰেছটি পাব চিঠিখন লিখি পঠিয়াই দিব বাট আপুনি জেনেৰেল মেছেজ কৰিবলৈ আপুনি মেছেঞ্জাৰত মোক মেছেজ কৰিব পাৰে নতুবা আপুনি ইনষ্টাগ্ৰামত গৈও মোক মেছেজ কৰিব পাৰে মোৰ ইনষ্টাগ্ৰাম একাউণ্ট হৈছে RJ পাহি 93.5 Red FM बजाते रहो Love, love is in the air. Love is on the road. Red FM Love Story. Love Story. Aji bahir hoide. Bahir hoide. Subohits 93.5 Red FM ot moi apnar hoide pahi. Ar khuni ase apni weekend special show Red FM Love Story. Aji ami khuni aso Deborjit Kolitar Love Story Bixadere bhora jibon. আগলৈ তেওঁ লিখিছে এদিন মই কলেজৰ পৰা আহি ঘৰত দেখিলো আলহী আছে ভন্টি খুদিলো কোন আহিছে ভন্টিয়ে ক'লে বাৰ ওচৰলৈ আহিছে বুলি পাহিবা মই ছোৱালীজনীলৈ চালো অলপ চিনাকি লাগিছিল সেয়া মণি আছিল অলপ সময় আমি কথা পাতিলো আৰু নম্বৰ এক্সচেঞ্জ কৰিলো তাই বাৰ লগত দিহা নাম গোৱাৰ কথা পাতিব আহিছিল ৰাতি মই তাইলৈ মেছেজ কৰিলো আৰু বহুত কথা পাতিলো তেনেকৈ আমি মেছেজত প্ৰায় কথা পাতিছিলো সো মনিৰ সৈতে চিনাকি হ'ল ফোন নম্বৰ এক্সচেঞ্জ হ'ল আৰু কথা বতৰাও আৰম্ভ হ'ল আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী বিষাদেৰে ভৰা জীৱন 93.5 Red FM बजाते रहो Love, love is in the air. Love is on the road. Red FM Love Story. Love Story. Aji bahir hoide. Bahir hoide. Subohits 93.5 Red FM ot moi apnar hoide pahi. Khuni ase apni weekend special show Red FM Love Story. Aru aji ami khuni aso Deborjit Kolitar Love Story Bixadere bhora jibon. Agole তেওঁ লিখিছে তাইক মই ভাল পাই পেলাইছিলো আৰু মই প্ৰপ'জ কৰিম বুলি ঠিক কৰিছিলো শ্ৰীমন্ত শংকৰদেৱৰ জন্ম উৎসৱৰ দিনা তাই দিহানাম গাইছিল দিহানাম গাই শেষ হোৱাৰ পিছত তাইক মই লগ কৰিলো আৰু ভয়ে ভয়ে প্ৰেমৰ প্ৰস্তাৱ দিলো কিন্তু তাই একো নকলে আৰু গুচি গ'ল পিছদিনা নামঘৰত ভাওনা আছিল মই বিষ্ণু চৰিত্ৰ অভিনয় কৰিছিলো ভাওনা শেষ হোৱাৰ পিছত মই মেকআপবোৰ ধুই আছিলো তেনেতে তাই পিছফালৰ পৰা মাত লগালে মোৰ ভাওনা ভাল হোৱা বুলি প্ৰশংসা কৰিলে আৰু মোৰ উত্তৰটো দিলে আই লাভ ইউ টু বুলি কথাটো শুনি মই আনন্দত চিঞৰি দিছিলো তাই বাই বুলি কৈ গুচি গৈছিল আৰু মেছেজ কৰিম বুলি কৈছিল সো মনিও ৰেচিপ্ৰকেট কৰিলে দেৱজিতৰ ফিলিং আৰু আই লাভ ইউ টু বুলি ক'লে বেলাগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী বিষাদেৰে ভৰা জীৱন 93.5 Red FM बजाते रहो Love, love is in the air. Love is on the road. Red FM Love Story. Love Story. Aji
পাহিৰ সৈতে সুবহিটছ 93.5 ৰেড এফএমত মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী শুনি আছো আজি আমি দেৱজিৎ কলিতাৰ লাভ ষ্টৰী বিষাদেৰে ভৰা জীৱন আগলৈ তেওঁ লিখিছে এনেকৈ আমাৰ প্ৰেম চলি আছিল আমি ইজনে সিজনক বহুত ভাল পাই পেলাইছিলোঁ আৰু সকলো কথাই শ্বেয়াৰ কৰিছিলোঁ মোৰ ঘৰতো আমাৰ কথা গম পাইছিল আমি প্ৰায় লগ কৰিছিলোঁ মই ওচৰৰে ল'ৰা ছোৱালী কেইটামানক টিউশ্যন কৰোঁ এদিন সন্ধিয়া মই টিউশ্যনত থকাৰ সময়ত তাই মোলৈ ফোন কৰি লগ কৰিবলৈ মাতিলে আৰু ময়ো গ'লোঁ সিহঁতৰ ঘৰৰ ওচৰত লগ কৰিবলৈ গ'লোঁ আমি কথা পাতিবলৈ লওঁতে তাইৰ মাকে মাতিলে মই মাকৰ মাত শুনি চাইকেলখন দাঙি পলালোঁ অলপ সময়ৰ পাছত তাই মোক ফোন কৰিলে আৰু তাই বহুত হাঁহিলে আৰু মোক জোকাইছিলে এনেকৈয়ে আমাৰ প্ৰেম চলি থাকিলে চ' দেৱজিতৰ ঘৰত তেওঁলোকৰ সম্পৰ্কৰ কথা গম পাইছে কিন্তু মনিৰ ঘৰত এতিয়ালৈকে গম পোৱা নাই আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী বিষাদেৰে ভৰা জীৱন 93.5 ৰেড এফএম বজাতে ৰহো Love is in the air. Love is on the road. ৰেড এফএম লাভ ষ্টৰী আজি পাহিৰ সৈতে সুবহিটছ 93.5 ৰেড এফএমত মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী শুনি আছো আজি আমি দেৱজিৎ কলিতাৰ লাভ ষ্টৰী বিষাদেৰে ভৰা জীৱন আগলৈ তেওঁ লিখিছে মোৰ হাই ছেকেণ্ডেৰী পৰীক্ষা পালেহি মই পঢ়াত ব্যস্ত হ'লোঁ এদিন তাই ফোন কৰি ক'লে তাইৰ হেনো বিয়াৰ কথা ঘৰত ওলাইছে মাক দেউতাকে বহুত প্ৰেছাৰ দিছে আৰু এই সপ্তাহতে হেনো তাইক আঙুঠি পিন্ধাবলৈ কোনোবা আহিব পাহিবা সেইদিনা মই বহুত কান্দিছিলোঁ চবৰে ঘৰত চিটুৱেশ্যন বেলেগ কিছুমানৰ সোনকালে বিয়া পতাৰ সিদ্ধান্ত লয় কিছুমানৰ হয়তো সেইখিনি ফ্ৰীডম থাকে যে তেওঁ লাইফত কি কৰিব বিচাৰে কেনেদৰে বিয়া হ'ব বিচাৰে সেইখিনি ফ্ৰীডম নিজেই ডিচাইড কৰিবলৈ দি দিয়ে বাট মনিৰ ক্ষেত্ৰত হয়তো তেওঁলোকৰ ঘৰৰ মানুহে এতিয়া বিয়াৰ উপযোগী সময় বুলি ভাবিলে বাট মনি আৰু দেৱজিতৰ প্ৰেমৰ কি হ'ব জানিবলৈ শুনি থাকক আজিৰ লাভ ষ্টৰী 93.5 ৰেড এফএম বজাতে ৰহো Love is in the air. Love is on the road. ৰেড এফএম লাভ ষ্টৰী আজি পাহিৰ সৈতে সুবহিটছ 93.5 ৰেড এফএমত মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী আজি আমি শুনি আছো বিষাদেৰে ভৰা জীৱন দেৱজিৎ কলিতাৰ লাভ ষ্টৰী আগলৈ তেওঁ লিখিছে এদিন আমি বৰভেটি ধামলৈ গৈছিলোঁ শেষবাৰৰ বাবে লগ কৰিবলৈ সেইদিনা তাই মোক সাৱটি ধৰি বহুত কান্দিছিলে মোৰ এনেকুৱা লাগিছিল যে মই তাইক পলুৱাই লৈ আহিম কিন্তু নোৱাৰোঁ কাৰণ মোৰ পৰীক্ষা ওচৰ পালেহি তাইৰ বিয়া ঠিক হ'ল আৰু বিয়াৰ আগদিনা তাই কান্দি কান্দি মোলৈ ফোন কৰিছিলে মই একো ক'ব নোৱাৰিলোঁ ময়ো বহুত কান্দিছিলোঁ কিছুমান বস্তু আমাৰ হাতত নাথাকে কিছুমান চিটুৱেশ্যন আমাৰ হাতত নাথাকে চব বস্তুৰ এটা কাৰণ থাকে ইয়াৰো এটা কাৰণ আছিলে আৰু কোৱা হয় ন যি হয় ভালৰ কাৰণেই হয় গতিকে কিছুমান বস্তু আমি তেনেকৈ ভাবি ল'বই লাগিব আমাৰ হাতত একো অপশ্যন নাই আগলৈ কিছু কথা লিখিছে সেয়া পঢ়ি গৈ থাকিম 93.5 ৰেড এফএম বজাতে ৰহো Love is in the air. Love is on the road. ৰেড এফএম লাভ ষ্টৰী আজি পাহিৰ সৈতে সুবহিটছ 93.5 ৰেড এফএমত মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি দেৱজিৎ কলিতাৰ লাভ ষ্টৰী অন উইকেণ্ড স্পেচিয়েল শ্ব' ষ্টৰীটিৰ নাম হৈছে বিষাদেৰে ভৰা জীৱন আগলৈ তেওঁ লিখিছে পিছদিনা তাইৰ বিয়া আছিল সেইদিনা মই দিনটো মন মাৰিয়ে কটাইছিলোঁ পিছদিনা মোৰ পৰীক্ষা আছিল ৰাতি অলপ পঢ়িবলৈ লৈছিলোঁ ঠিক 11 বজাত আতচবাজীৰ শব্দ শুনিলোঁ তাইক নিবলৈ দৰা আহিছে মোৰ নিজকে শেষ কৰি দিবলৈ মন গৈছিল পিছদিনা মোৰ পৰীক্ষাও ইমান ভাল নহ'ল মই প্ৰতি সময়তে তাইৰ কথাকে ভাবি থাকোঁ মই তাইক আপোনাৰ জৰিয়তে এইটোৱে ক'ব বিচাৰোঁ মই তোমাক বহুত ভাল পাইছিলোঁ তুমি য'তেই আছা সুখত থাকা এয়াই মোৰ কামনা দেৱজিৎ যিদৰে মই ক'লোঁ কিছুমান চিটুৱেশ্যন আমাৰ হাতত নাথাকে
আৰু মনিৰ ক্ষেত্ৰতো তেনেকুৱাই হ'ল এণ্ড দিছ ইজ নট দ্য এণ্ড ইটছ জাষ্ট আ বিগিনিং আৰু যি মানুহ আমাৰ জীৱনলৈ আহে সেই মানুহ সদায় যে আমাৰ জীৱনত থাকিব ইট ইজ নট নেচেচাৰী কোনোবা আহে কোনোবা থাকে কোনোবা অকণমান সময় থাকি গুচি যায় বাট প্ৰত্যেকটো মানুহৰ পৰা আমি কিবা নহয় কিবা এটা শিকিবলৈ পাওঁ চ' এই ৰিলেশ্যনশ্বিপটোৰ পৰাও তুমি কিবা এটা হয়তো শিকিবলৈ পাৰিছা হয়তো তোমাৰ জীৱনত ধৈৰ্য আহিছে হয়তো তুমি মেচিয়ৰ্ড হৈছা হয়তো তুমি ইম'শ্যনছ কণ্ট্ৰল কৰিবলৈ শিকিছা চ' প্ৰত্যেকটো ৰিলেশ্যনশ্বিপে কিবা নহয় কিবা এটা শিকোৱাই এণ্ড আই হোপ তুমি সুন্দৰকৈ আগুৱাই যাব পাৰিছা বেলেটি কবিতা লিখিছে কবিতাটি শেষত পঢ়িম 93.5 ৰেড FM বজাতে ৰহো Love is in the air. Love is on the road. ৰেড FM লাভ ষ্টৰী আজি বাহিৰ হৈতে সুপহিট 93.5 ৰেড এফএমত মই আছো আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছো আজি আমি দেৱজিৎ কলিতাৰ লাভ ষ্টৰী বিষাদেৰে ভৰা জীৱন আগলৈ লিখিছে ধন্যবাদ পাহিবা আমাৰ প্ৰেম কাহিনীসমূহ শ্বেয়াৰ কৰিবলৈ এখন মঞ্চ দিয়াৰ বাবে আশা কৰোঁ মোৰ লাভ ষ্টৰীটো শ্বেয়াৰ কৰিব শেষত এটি কবিতাৰে মই মোৰ লাভ ষ্টৰী সামৰণি কৰিছোঁ আঁতৰি গ'লা মোৰ জীৱনৰ পৰা এক নতুন জীৱন বিচাৰি এৰি থৈ গ'লা মোক অকলশৰে জীৱনৰ কঠিন বাটত তোমাৰ মৰমৰ স্মৃতিবোৰে আজিও বুকুত খুন্দিয়াই নামি আহে বুকুলৈ গভীৰ যন্ত্ৰণা দুখৰ সাগৰত সাঁতুৰি আছো এবাৰ মাথো চাই যোৱাহি সপোনবোৰ জহি খহি গ'ল ভাঙি থৈ গ'লা মৰমৰ প্ৰজাতি মাথো ৰৈ গ'ল বিষাদেৰে ভৰা জীৱন তুমিতো জানা তোমাৰ সুখেই মোৰ জীৱন পাহৰিব খোজো নোৱাৰো পাহৰিব আমাৰ সেই মধুৰ স্মৃতিবোৰ হঠাৎ বুকুখন কঁপি উঠে হিয়াই কান্দিবলৈ ধৰে যেন গুচি যাম তোমাৰ কাষলৈ কিন্তু নোৱাৰো মই কিয়নো তুমি এতিয়া বহু দূৰ হৈ গ'লা ইতি দেৱজিৎ কলিতা থেংক ইউ ছ' মাছ দেৱজিৎ তুমি তোমাৰ ষ্টৰী শ্বেয়াৰ কৰিছা ৱেল আকৌ কৈছোঁ দিছ ইজ নট দ্য এণ্ড ইটছ জাষ্ট আ বিগিনিং আৰু সময়ে চব ঠিক কৰি দিয়ে গতিকে নিজক অকণমান সময় দিয়া চব ঠিক হৈ যাব আৰু প্ৰেম আকৌ আহিব তোমাৰ জীৱনলৈ ৱেলে আছিলে আজিৰ লাভ ষ্টৰী বিষাদেৰে ভৰা জীৱন এটা নতুন লাভ ষ্টৰীৰ সৈতে আকৌ লগ পাম আপুনি আপোনাৰ ষ্টৰীসমূহ পঠিয়াই থাকিব চিঠিৰ জৰিয়তে এড্ৰেছটো ফেচবুকত আছে মোৰ অফিচিয়েল পেজ হৈছে ৰেড FM RJ পাহি তাত আপুনি এড্ৰেছটো পাব প্লাছ ইনষ্টাগ্ৰামত মই আছোঁ RJ পাহি বাট ফেচবুক আৰু ইনষ্টাগ্ৰামত ষ্টৰিজ শ্বেয়াৰ নকৰিব এতিয়া বিদায় লৈছোঁ আকৌ লগ পাম আনটিল দেন ডু ফল ইন লাভ ইটছ আ গ্ৰেট ফিলিং এণ্ড আই লাভ ইউ 93.5 ৰেড FM বজাতে ৰহো